মাক বাপেকবোৰে সৰুতে ল'ৰা ছোৱালীবিলাকক যি বিচাৰে তাকে দিওঁতে ল'ৰা ছোৱালীবিলাক অধঃপতনে গৈ আছে। কি অবান্তৰ কথা কয় আপুনি? এটা খেলনা পিষ্টলেৰে খেলিলে সেই ল'ৰা ছোৱালী খতম হয় নেকি? তাতকৈ আপুনি কৈ নিদিয়ে কিয় যে ল'ৰাটোক আপুনি পিষ্টলটো এটা পইচাৰ কাৰণে কিনি দিব পাৰে? বেছি ডাঙৰ কথা নক'বা। কি কৈছা তুমি? ল'ৰা মোৰ কি কথা মই কিবা দিওঁ নিদিওঁ মোৰ কথা তুমি মাজত পাতিবলৈ কোনে? একো নহয়, আজিকালি মানুহৰ লগত হাতে থাকৈ লাভেই নাই। কথাটো সেই কৈছিলোঁ, ল'ৰাজনে কান্দি আছে কাৰণে কৈছোঁ। বেছি নকবি, মানুহ জমাই দিছ ইয়াতে কিন্তু মোৰ পাই নেকি? আপোনাৰ হ'ল কিনো? সি পিষ্টলটো বিচাৰিছে, তাকে ইমান খং কৰিব লাগে নেকি? তুমি মাকজনী হয় তাক বুজাবহে লাগে। তুমি দেখোন তাৰ কথাবোৰ প্ৰশ্ৰয় দি আছা। মই কি কৰিলোঁ? কি কৰিলা? তুমি মোৰ বুকুৰ নোমোৱা জুইকুৰ আকৌ জ্বলাব খুজিছা। মই মোৰ একমাত্ৰ ভাইটিজনক হেৰুৱাইছো। হ'ব আপুনি যে ইয়াতে জোৰ কথা কৈছে ইয়াৰ আকৌ জোৰ কৰা আপুনি কি ক'ব বিচাৰিছে? চিধাচিধি কৈ নিদিয়ে কিয়? এনেকৈ কথাবিলাক ঘূৰাই পকাই কৈ আছে যে বুজাই ক'লেহে বুজি পায়। মোৰো এজন ভাইটি আছে, বহুত মৰম কৰিছিল তাক। মা দেউতাই সৰুতে সি যি বিচাৰিছিল তাকেই দিছিল। পূজা আহিলে বজাৰলৈ গ'লে তাক পুতলা পিষ্টল লাগিবই লাগিব। আৰু এই পুতলা পিষ্টলে খেলি খেলি এদিন আচল পিষ্টল ল'বলৈ ভয় নকৰা হ'ল। সন্ত্ৰাসবাদী সংগঠন যোগ দিলে। সেনাৰে হোৱা সংঘৰ্ষত আমাক সকলোকে এৰি থৈ গুচি গ'ল। কি পালো? মই মোৰ একমাত্ৰ ভাইটিজনক হেৰুৱালো। মা দেউতাই নিজৰ সন্তানক হেৰুৱালে। ইয়াৰ পিছতো মা দেউতা বলিয়াৰ নিচিনা হৈ গৈছিল। তেতিয়াৰ পৰা আপুনি ক'ব বিচাৰিছে যে এটা খেলনা পিষ্টলে খেলিলে চব ল'ৰা ছোৱালী আপোনাৰ ভাইটিৰ নিচিনা হৈ যাব? নিশ্চয় হৈ যাব। হ'ব, আপুনি ল'ৰাটোক পিষ্টল কিনি দিব নোৱাৰে তাকে কওঁ। বৰ ডাঙৰ কথা নকবা। মই ডাঙৰ কথা কোৱা নাই। তোৰ দোকান বৰবাদ হ'ল, মোৰ কি হ'ল? আপুনি এনেকে কাজিয়াৰ মাজত সোমাবলৈ আপুনি কোন? একো ঠিক কথা কোৱা নাই। এখেতে অথনিৰ পৰা কিছুমান অবান্তৰ কথা কৈ আছে। হ'ব দিয়া হে, ল'ৰাটোক এটা পিষ্টল কিনি দিব পৰা নাই। এক মিনিট। বাইদেউ মই পুৱাই পুৱাই দোকানটো দিব আহিছো। মোৰ 2টা 3 7টা বাচ্চা মই কি ৰকম খোৱা পইচা কোনে দিব? মই দিম আপোনাৰ পইচা। চাওক, এখেতে একো অবান্তৰ কথা কোৱা নাই। এখেতে যি কৈছে একদম সঠিক কথা কৈছে। সমাজখন বিপথে পৰিচালিত হৈছে বুলি আমি আটাই যে চিঞৰি থাকো, এবাৰ ভাবি চাইছেনে ইয়াৰ বাবে দায়ী কোন? আমিবোৰে। একদম ঠিক কথা। আৰু সমাজখন জানো আমাৰ নিচিনা কিছুমান মানুহেৰে গঢ়া নহয়? গতিকে ল'ৰা ছোৱালীক যদি আমি এতিয়াৰ পৰাই সুশিক্ষা নিদিওঁ, সৎ পথ নেদেখুৱাওঁ, তেতিয়াহ'লে আমি এখন সুস্থ সমাজ গঢ়িম কেনেকৈ? নিশ্চয়। আমি সকলোৱে যেতিয়া সুস্থ মগজুৰে চিন্তা চৰ্চা কৰিম, তেতিয়াই ভৱিষ্যতে এখন সুস্থ সমাজ গঢ় দিব পাৰিম। একদম ঠিক কথা কৈছে। ল'ৰা ছোৱালীয়ে মনত কষ্ট পাব বুলি, সিহঁতে কান্দিব বুলি আমি ডাঙৰবোৰে ভাল বেয়া বিবেচনা নকৰাকৈ যিকোনো বস্তু হাতত তুলি দিয়াটো একেবাৰে উচিত নহয়। এটা পুতলা পিষ্টলে ল'ৰা ছোৱালীৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে, কুপ্ৰভাৱ পেলাব পাৰে। গতিকে বিশেষকৈ অভিভাৱকসকলে এতিয়াৰ পৰা ল'ৰা ছোৱালীৰ হাতত পুতলা পিষ্টল দিয়াটো বন্ধ কৰিব লাগিব। তেতিয়াহে আমি এখন সন্ত্ৰাসমুক্ত আৰু সুস্থ সমাজ গঢ়ি তুলিব পাৰিম। বাইদেউ আপোনাকে মই কি বুলি ধন্যবাদ জনাম মই ভাষাই বিচাৰি পোৱা নাই। বাইদেউ মানে দেখাতে যিমান সুন্দৰ বেগ লটকাই লৈছে, কিমান সুন্দৰ কথা কৈছে। ভাই মোৰ ভাই 2টা 3 7টা বাচ্চা। ইমান ছোট ফেমিলি ঈশ্বৰে দিছে, আমি লৈছে আৰু আহিব লগা আছে। মই যদি বেলেগৰ বাচ্চাকে এইবিলাক বস্তু হাতত তুলি দিওঁ, বেয়া বস্তু, বেলেগৰ বাচ্চা বেয়া হৈ যাব, মোৰ বাচ্চা বেয়া হৈ যাব। আজি মোৰ মানে জাপ খাই থকা চকু বাইদেউ মেল খুৱাই দিছে। বাইদেউ ভাই দুৰ্গা দেৱী আছে, মা মন আছে বাইদেউ। বিৰাট ভাল লাগি গৈছে বাইদেউ, মানে বিৰাট ভাল লাগে। ইমান ভাল লাগিব নালাগে, অলপ ডিষ্টেন্সটো মেইনটেইন কৰ, গম পাইছা নাই? ঢাকনিটো খুলি দিছে বাইদেউ। হ'ব খুলিছে, গম পাইছো ৰ। ইয়াৰ লগতে মোৰ মনত থকা ভুল ধাৰণাবোৰো দূৰ হৈ গ'ল।
বাবা বাইদেৱে কি ক'লে শুনিলা নহয় আজিৰ পৰাই পুতলা পিষ্টল ল'ব নুখুজিবা দেই মই তোমাক এতিয়া ধুনীয়া গাড়ী এখন কিনি দিম আজিৰ পৰা মই পিষ্টল নলওঁ হয় হয় ময়ো এতিয়াৰ পৰা কোনো ল'ৰা ছোৱালীকে এই খেলনা পিষ্টলেৰে খেলিবলৈ নিদিওঁ তাৰ পৰিৱৰ্তে কিছুমান ভাল খেলৰ সামগ্ৰীহে খেলিবলৈ উপদেশ দিম নিগনিয়ে এতিয়াহে বুজি পাইছে তেতিয়াৰ পৰা ঝগড়া লগাই আছে চাপ্পল খাল কৰি হ'ব দে বাইদেউ আপোনাক বহুত ধন্যবাদ মই এওঁলোকক বুজাব নোৱাৰা কথাখিনি আপুনি এই বিশ্বনাথ কলেজত আহি সকলোকে ইমান সুন্দৰকৈ বুজাই দিলে বৰ ভাল লাগিল আপোনালোক আটাই নিচিনাকৈ আমি যদি আটায়ে চিন্তা কৰোঁ আমাৰ সমাজত থকা যিমান মানুহ আটায়ে যদি আমি তেনেকৈ চিন্তা কৰোঁ তেতিয়াহ'লে আমি অতি সহজে এখন সুস্থ আৰু সন্ত্ৰাসমুক্ত সমাজ গঢ়ি তুলিব পাৰিম নিশ্চয় আৰু আপোনালোক আটাইলৈ মোৰ এটি বিশেষ অনুৰোধ 30 অক্টোবৰ আহি আছে এই 30 অক্টোবৰতে এটা ধাৰাবাহিক বোমা বিস্ফোৰণ হৈছিল য'ত বহুতো নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু এইবাৰ এই 30 অক্টোবৰতে দিৱালী মহোৎসৱ আহিছে গতিকে এইবাৰ যদি আমি দেৱালীত ফটকা ফুটোৱাৰ পৰিৱৰ্তে কেইগছ ইমান চাকি বেছিকৈ জ্বলাই দিওঁ তেতিয়াহ'লে নিহতসকলৰ বিদেহী আত্মাই শান্তি পাব আৰু লগতে গতিকে ৰাইজ এতিয়া একেলগে সংকল্প ল'বৰ সময় হ'ল এতিয়াৰ পৰা যিকোনো মহোৎসৱত আমি ল'ৰা ছোৱালীৰ হাতত পুতলা পিষ্টল আৰু ফটকা আদি তুলি দিয়াৰ পৰিৱৰ্তে যদি আমি এখন ভাল কিতাপ ৰং তুলিকা অথবা অন্য কিবা ভাল সামগ্ৰী খেলাৰ সামগ্ৰী সিহঁতৰ হাতত তুলি দিওঁ তেতিয়াহ'লে আমি অতি সহজে এখন সন্ত্ৰাসমুক্ত আৰু সুস্থ সমাজ গঢ়ি তুলিব পাৰোঁ কাৰণ আজিৰ শিশু কাইলৈৰ ভৱিষ্যত